নমস্কাৰ সকলোকে ডিজিএন ফাৰ্ষ্ট চেনেললৈ স্বাগতম জনালো। আজি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এই ভিডিঅ'টো। যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত যদি আপোনালোকে আবেদন কৰি আছিলে তেতিয়াহ'লে আপোনালোকৰ যেটো লাষ্ট ডেট হয় যেটো ইণ্টাৰভিউৰ হেতু কেতিয়া তাৰ লগতে আপোনালোকে টকা কেতিয়া লাভ কৰিব আপোনালোকে এই বহুকিটা কোৱেশ্চন আপোনালোকৰ আছে। আজি আপোনালোকৰ এই সকলোখিনি সলিউশন দিম, সকলো কোৱেশ্চনৰ এনসাৰ আজি আপোনালোকক দিম যাতে আপোনালোকে যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যেটো আঁচনি আছে তাৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব বা কোনে কোনে সেই টকাটো লাভ কৰিব। এতিয়া চাওক আপোনালোকৰ যেটো ইণ্টাৰভিউৰ লাষ্ট ডেট যেটো আহিছে এই ডেটৰ ভিতৰত যদি আপোনালোকৰ ইণ্টাৰভিউ নহয় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব। গতিকে আজি আপোনালোকক সম্পূৰ্ণ সলিউশন দিব বিচাৰিছো। গতিকে আপোনালোকে এই সম্পূৰ্ণখিনি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে হৈছে চাওক আপোনালোকে যেটো কোৱেশ্চন যেটো মোক কৰি আছিল যে ইণ্টাৰভিউৰ লাষ্ট ডেট কেতিয়া। এতিয়া চাওক ইণ্টাৰভিউৰ লাষ্ট ডেট ইতিমধ্যে 30 তাৰিখৰ কথা ইতিমধ্যে ঘোষণা কৰিছে, যাৰ কাৰণে আপোনালোকে এজনে মোক কোৱেশ্চন কৰিছিল যে তাৰ নোটিফিকেশনটো ক'ত। চাওক এইটো ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই ঘোষণা কৰিছে যে 30 তাৰিখৰ ভিতৰত মে মাহৰ 30 তাৰিখৰ ভিতৰত যেটো ইণ্টাৰভিউ আছে সকলো ইণ্টাৰভিউ শেষ কৰিব লাগিব। গতিকে আপোনালোকৰ বেলেগ নোটিফিকেশন আপোনালোকে চাব নালাগে, জাস্ট মুখ্যমন্ত্ৰীয়ে কি কৈছে তাৰ ওপৰত ডিপেন্ড কৰিহে এই ইনফৰমেশনখিনি আপোনালোকে দিছো। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে আপোনালোকৰ যেটো লাষ্ট ডেট হ'ব ইণ্টাৰভিউ আপোনাৰ 30 তাৰিখৰ ভিতৰত কমপ্লিট কৰিব লাগিব। ইতিমধ্যে তাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে মুখ্যমন্ত্ৰীৰ বক্তব্যটো আপোনালোকে এবাৰ শুনি ল'ব যে লাষ্ট ডেট কেতিয়া টকা কেতিয়া প্ৰদান কৰিব। প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM-AAA বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মেৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰো আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি যেটো লাষ্ট ডেট আছে 30 তাৰিখৰ ভিতৰত সকলো ডিস্ট্ৰিক্টৰ ইণ্টাৰভিউ শেষ কৰিব দিছে। এতিয়া ইয়াত ডাঙৰ যেটো প্ৰশ্ন হৈ আছে যে আপোনালোকৰ যে এতিয়ালৈকে বহুত মানুহ এতিয়ালৈকে ইণ্টাৰভিউৰ কাৰণে এতিয়ালৈকে মাতা নাই বা তেওঁলোকে এতিয়ালৈকে যেটো ইণ্টাৰভিউৰ যেটো এডমিট থাকে আপোনালোকে সেই এডমিটটো লাভ কৰা নাই। কাৰণ হেতু আপোনালোকে লাভ ক'ত কৰে চাওক। আপোনালোকে যেতিয়া আবেদন কৰিছিলে আবেদন কৰাৰ সময়ত যেটো এপ্লিকেশন কৰিছিলে এপ্লিকেশন লগইন কৰাৰ সময়ত আপোনাৰ যেটো আইডি পাছৱৰ্ড আছে আপোনালোকে যেতিয়া হেতু দি যেতিয়া লগইন কৰিব তাৰ তলত আপোনালোকে চাব যে আপোনালোকৰ তাত ইণ্টাৰভিউ ডেট আহি গৈছে আৰু তাৰ এডমিটটো আহি গৈছে, কিন্তু বহুত মানুহৰ এতিয়ালৈকে সেই ডেটটো অহা নাই বা তেওঁলোকৰ ফোন কলো অহা নাই এতিয়ালৈকে যে ইণ্টাৰভিউ হৈ আছে আপোনালোকে ইণ্টাৰভিউত আহিব লাগিব। তেতিয়াহ'লে আপোনালোকে কি কৰিব তাৰ কাৰণে আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কাম যেটো হৈছে আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্ট ৱাইজত যোনটো অফিচত আপোনালোকৰ ইতিমধ্যে ইণ্টাৰভিউ চলি আছে আপোনালোকে সেইটো অফিচত গৈ আপোনালোকে যোগাযোগ কৰিব লাগিব। যদি যোগাযোগ কৰে আপোনালোকে যদি কণ্টেক্ট কৰে যদিও আপোনালোকৰ যদি ইণ্টাৰভিউ ডেট অহা নাই তেতিয়াহ'লে আপোনালোকে তাৰ পৰা তেওঁলোকৰ পৰা আপোনালোকে ইণ্টাৰভিউ ডেটটো ল'ব পাৰে। কাৰণ চাওক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যে প্ৰথম অৱস্থাত তেনেকুৱা বহুত মানুহৰ হৈছিলে যে ইণ্টাৰভিউ ডেট অহা নাই, কিন্তু তেওঁলোকে যেতিয়া অফিচত কণ্টেক্ট কৰাৰ পিছত তেওঁলোকে সেই ইণ্টাৰভিউ ডেটটো তাৰ পৰা ল'ব পাৰিছে। গতিকে আপোনালোকৰ যদি এতিয়ালৈকে ইণ্টাৰভিউটো ল'ব পৰা নাই তেতিয়াহ'লে আপোনালোকে অফিচত গৈ যোগাযোগ কৰক, তেতিয়াহ'লে ইণ্টাৰভিউ ডেটটো আপোনালোকে তাৰ পৰা নিশ্চয় আপোনালোকে ল'ব পাৰিব। কাৰণ 30 তাৰিখৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব দিছে। গতিকে আপোনাৰ 30 তাৰিখৰ আগত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে ইণ্টাৰভিউ ডেটটো লওক। কিন্তু ইয়াত এটা কথা হৈছে কি চাওক ইণ্টাৰভিউ কাৰ হ'ব প্ৰথমতে আপোনালোকে এই কথাটো জানিব লাগিব। চাওক যিসকলে ইতিমধ্যে এপ্লিকেশন কৰাৰ পিছত যেতিয়া প্ৰজেক্ট ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিছে যিসকলে সম্পূৰ্ণ ডকুমেণ্টছ পাতি ছাবমিট কৰিছে তেওঁলোকে প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিছে তেওঁলোকক হে ইণ্টাৰভিউৰ কাৰণে মাতিব। কাৰণ তেওঁলোকৰ ফাইল কমপ্লিট হৈছে, যিসকলৰ এপ্লিকেশন কমপ্লিট কৰা হৈছে তেওঁলোকৰ প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰা হৈছে তেওঁলোকক হে ইণ্টাৰভিউৰ কাৰণে মাতিব। কাৰণ বহুত এনেকুৱা পাইছোঁ যে তেওঁলোকে যেতিয়া প্ৰথমতে অৱস্থাত ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰপিছত নেক্সট পৰ্যায়ত তেওঁলোকৰ যে প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব লাগে সেই কথাটো বহুতে গম নাপালে। গতিকে আপোনালোকৰ যদি তেনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ হয়তো ডেট নাহে বা আপোনালোকৰ নামাতে। গতিকে আপোনালোকে যিসকলে প্ৰজেক্ট ৰিপৰ্ট ইতিমধ্যে ছাবমিট কৰিছে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে 100% আপোনালোকে মাতিব। যদি মাতা নাই আপোনালোকে ইমিডিয়েটলি আপোনালোকে কণ্টেক্ট কৰক।
নেক্সট পৰ্যায়ত হৈছে চাওক আপোনালোকৰ এতিয়া মেইন কুৱেশ্যনটো হৈছে যে টকা কেতিয়া লাভ কৰিম চাওক ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ওপৰত মই ডিপেণ্ড কৰি সকলোখিনি কথা আপোনালোকক জনাই আছোঁ যে মুখ্যমন্ত্ৰী 25,000 যুৱক যুৱতীক যিটো টকা প্ৰদান কৰিছিলে সেই যুৱক যুৱতীসকলক প্ৰথম অৱস্থাত তেওঁলোকে 1 লাখ টকা এতিয়া প্ৰদান কৰিব জুন মাহৰ পৰা দিব বুলি কৈছে ইয়াৰ আগতে আপোনালোকৰ কিন্তু ভেৰিফিকেশ্যন হ'ল যে 1 লাখ টকা আপোনালোকে প্ৰথম অৱস্থাত যিটো লাভ কৰিছিলে সেইটো টকা দি আপোনালোকে যদি ব্যৱসায় কৰিছে আপোনালোকৰ ব্যৱসায় আছে তেতিয়াহ'লেহে নেক্সট পৰ্যায়ত আপোনালোকে আৰু 1 লাখ টকা লাভ কৰিব তাৰপিছত নেক্সট যিখিনি 75,000 যুৱক যুৱতী আছে তাৰ কাৰণে তেওঁলোকৰ ভেৰিফিকেশ্যন চলিব আগষ্টলৈকে আৰু আগষ্টৰ পিছত ছেপ্টেম্বৰ মাহত আপোনালোকৰ এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো টকা আছে আপোনালোকে সেইটো ছেপ্টেম্বৰৰ পৰা দিব বুলি কৈছে কাৰণ এইটো চাওক মোৰ ইনফৰমেশ্যন হয় এইটো ইনফৰমেশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে নিজে ঘোষণা কৰিছে যে আপোনালোকৰ টকা কেতিয়া প্ৰদান কৰিব আপোনালোকে কি কৰিব লাগিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো আঁচনি আছে আঁচনিৰ লাষ্ট ডেট যিটো ইণ্টাৰভিউ লাষ্ট ডেট হৈছে 30 তাৰিখ মুখ্যমন্ত্ৰীৰ বক্তব্যটো মই সকলো কথা আপোনাক জনাই আছোঁ তাৰপিছত জুন মাহৰ পৰা আপোনালোকৰ টকা প্ৰদান কৰিব তাৰপিছত নেক্সট যি 75,000 যুৱক যুৱতী আছে সম্পূৰ্ণখিনি টকা তেওঁলোকে ছেপ্টেম্বৰৰ ভিতৰত কমপ্লিট কৰিব বুলি কৈছে আগষ্টত আপোনালোকে সেইবিলাক ভেৰিফিকেশ্যন চলিব বা যিসকলে ইতিমধ্যে টকা লাভ কৰিছিলে 1 লাখ টকা লাভ কৰিছিলে তেওঁলোকৰ যে ব্যৱসায় যি বিজনেছ আছে বিজনেছ ষ্টাৰ্ট কৰিছে যদি তেওঁলোকৰ সেই বিজনেছ ইতিমধ্যে ভেৰিফিকেশ্যন কৰিবলৈ আহিব যদি ভেৰিফিকেশ্যন তেওঁলোকৰ যদি বিজনেছ আছে আপোনালোকৰ যদি ব্যৱসায় আপোনাৰ ঠিকে ঠাকে কৰি আছে তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে আৰু সেই 1 লাখ টকা লাভ কৰিব গতিকে ইয়াৰ বিষয়ে যদি আৰু জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আপোনালোকক সকলোখিনি জনাবলৈ আপোনাৰ চেষ্টা কৰিম ধন্যবাদ